তোমাকে দেখি দুটি নয়নার কি যে খোরো তুমি মোর মই তোমার এক হই রুম খোদাই তুমি মোর মই তোমার এক হই রুম খোদাই হাই রাইজ গুড মৰ্ণিং হৈ থকা নাই যদি গুড মৰ্ণিং আৰু মানে কি হ'ল আমাৰ নতুনকৈ প্ৰজেক্ট এটা আৰম্ভ হ'ব আজি শ্বুটিং ষ্টাৰ্ট কৰিম আমি তো আজি আপোনালোকক দেখাম আমাৰ প্ৰজেক্টটোৰ বিষয়ে আপকামিং তো আপোনালোক থাকক আমি এতিয়া মানে কেমেৰা ওলাই আৰু ক'ত কি আছে মানে কি হ'ল নতুনকৈ প্ৰজেক্ট এটা আৰম্ভ কৰিছোঁ তো আজি শ্বুটিঙৰ প্ৰথম দিন তাকে যাম তাকে ৰেডি হৈ আছোঁ কেমেৰা কেইটা কতে দুটা আৰু 3 নম্বৰটো মাইক নালগে বাৰু ডাব কৰিম আমি তুলো ৰাইজ গেম্বল ডিচেম্বল কৰিব দিছোঁ আধা ঘণ্টা মান হ'ল খুলবে পৰা নাই যাই নাপাম আজি নাজনে বোলে ৰাইজ আমাক ক'ত দিবি নাজনে দে জলদি কৰ আৰু এটা গেম্বল ৰেডি কৰিম আৰু আজি মানে কি হ'ল কেমেৰাবিলাক চালোঁ SD কাৰ্ড বেটাৰী এইবিলাক গোটেইখিনি আছে ঠিক ঠাক আছে নে নাই আছে মানে একবাৰ কি হৈছে লাষ্ট টাইম ডিষ্ট্ৰিক্টত শ্বুট কৰি থাকোঁতে জাগা যাই পাইছোঁ বিন্দাছ আৰু চব শ্বুট কৰিম এতিয়া SD কাৰ্ডখন নিয়া নাই তাৰপিছত যি হাহাকাৰ লাগিছিল সেইটো ভুলতে কেতিয়াও নহয় সেইকাৰণে চব চেক কৰি ল'লোঁ আৰু আমি ৰেডি কেমেৰা কৈছে বন্ধ এতিয়া শ্বুটিং চলিলোঁ আমি যাই থাকোঁ শ্বুটিং চলি থাকে গাইজ আমি লোকেশ্যনটো অলপমান মানে কনফিউজ আছিল কোনফালেদি যায় আমাৰ বাকী এক্টৰ এক্ট্ৰেছ যাই পাইছি আমাৰ যোৱাত অলপ দেৰি হ'ল আমি তাৰমানে ভালকৈ চিনি নাপাওঁ তো যাই আছোঁ এতিয়া তাৰমানে লোকেশ্যনটো দিছে তো লোকেশ্যনত যায় লোকেশ্যনটো দেখাম আপোনালোকক তাৰপিছত বিহাইণ্ড দ্য চিন শ্বুটিংটো চাই থাকোঁ আৰু সি কৰিলে সেইকাৰণে তাক কৰিলে দেখাবা কিন্তু তাক বোলে কৰিলে দেখাব নালাগে আৰু আমাৰ আজি আমাৰ ফুল ধুমা গৈছে হাই ৰাইজ আমি লোকেশ্যন আহি পালোঁ আমাৰ এক্টৰ চাহাব দেখি আমাৰ মাজত বহুত দিন উপস্থিত হৈছে আৰু আমাৰ এই বৰ্তমান ট্ৰেইনিং ইণ্টাৰ্ণশ্বিপত আছে কেনেকুৱা মজা বোলে আপোনাক বিহাইণ্ড দ্য দেখাই আছোঁ ষ্টেট আমাৰ লগত থাকক আৰু মানে আমি অলপমান গাড়ী গৈ পিছত খোজকাঢ়ি যাই আছোঁ মানে এটা চিনেমাৰ কাৰণে ৰিহাৰ্চেল চলি আছে অলপ টাইম লাগে এক্টিং ইজ নট এ মানে কি বুলি ক'লো টাইম অলপ লাগে চশমা মানে বহুত ধূপ চান ইজ কামিজ আমাৰ এক্টৰ ফালে ধৰ একটা এক্ট্ৰেছৰ ফালে দি আছোঁ মোৰ ফালে
যাবি হাই ৰাইজ এতিয়া সূৰ্যটো নামে প্ৰায় সূৰ্য উঠাৰ টাইমত আহিছিলোঁ এতিয়া সূৰ্য নামে এতিয়ালৈকে হোৱাই নাই আজি ডেৰ এইটো ফাইনেল চিন শ্বুট আছে আৰু কাম চলি আছে ৰিহাৰ্চেল চলি আছে এতিয়া ৰিহাৰ্চেলৰ মানে তো আশা কৰোঁ অতি সোনকালে হ'ব বাট এতিয়ালৈকে খবৰে নাইছোঁ দে চিনেমেটিক শ্বট চিনেমেটিক শ্বটেই আমাৰ দুখন গাড়ী চিনেমেটিক দুটা এক্টৰ এক্ট্ৰেছ আৰু পাছফালে পাহাৰ আমাৰ ডাইৰেক্টৰ আৰু এই আমাৰ ডাইৰেক্টৰ চাহাব গাইজ আজি শ্বুটিং শেষ হ'ল অলপ গধূলি হ'ল চ' আজি বাদ দিলোঁ আৰু কালি আছে শ্বুট তো আজিলৈ বাই বাই এইটো ভিডিঅ' চাব আৰু ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব ছাবস্ক্ৰাইবটো নকৰাই আৰু কৰি দিব আৰু নেক্সট BTS দেখাম BTS BTS 3-4টা আহি থাকিব কণ্টিনিউ হা 4 দিনমান শ্বুট আছে আৰু আপোনালোকক চব দেখাম বাই বাই